কিহে কাটিলে এতিয়া বস্তুটো এই স্প্ৰিংডালে কাটি দিলে কোনটো স্প্ৰিং এইটো স্প্ৰিঙৰ মাথাটোৱে মানে যেতিয়া এইটো টাইট হয় এই চকাটো ইয়ালৈ আহি যায় এই বস্তুটো ইয়াত থাকে ইয়াত আহি যায় ইয়াত অহাৰ লগে লগে ঘূৰা স্প্ৰিংটোত মানে পূৰা টাইট হৈ এই পাইপত টাচ হৈ যায় কিন্তু এই পাইপত টাচ হ'ব নালাগে এইটো পাইপত টাচ হ'ব লাগে এইটো পাইপত কোনটো পাইপত এইটো পাইপ আৰু অলপ দীঘল ইমানটোমান দীঘল কৰি দিব লাগে তেতিয়া মানে এইটো পাইপত টাচ হ'ব খাওঁটো মানে খাওঁটো আৰু ডাঙৰ হ'ব লাগে আৰু ডাঙৰ হ'ব লাগে বহল হ'লে তেতিয়া এই স্প্ৰিংটো মানে টাচ নহয় পাইপত কাৰণ ইয়াৰ মুভ আৰু ইয়াৰ মুভ বৰাবৰ একে জেগাতে থাকিব ইয়াক ভৰাব নোৱাৰে কিন্তু এইটোতো ইয়াততো ভৰাই দিব নহয় 1.5 ইঞ্চি পাইপটো সেইটো কাৰণে তাক কাটি দিয়ে আচ্ছা বস্তুটো এই ৰিংটোৱে স্প্ৰিংটোৱে কাটিলে হয়নে আচ্ছা আচ্ছা এইটো বস্তুটো পূৰা স্প্ৰিংটোৱে কাটিছে স্প্ৰিঙৰ মাথাটোৱে কাটি দিয়া কোনটো চাওঁ এবাৰ দেখাচোন স্প্ৰিংটো এইটো মাথাটো নহয় এইটো চাইডে এবাৰ দেখাচোন মোক এইটো চাইডৰ পৰা উঠাই দে ওপৰলৈ উঠাই দেচোন সেইটো স্প্ৰিংটো লাগি আছে ন স্প্ৰিংটো দেখিছে নাই স্প্ৰিংটো লাগি ধাৰ হৈ আছে স্প্ৰিংটো লাগি এইটো বগা পৰি আছে এক মিনিট বগা পৰি আছে এইটো উল্টাই দেচোন এইটো ধাৰ এইটো ন এইটো কাটি ই গৈ মানে এইটো পাইপত টাচ হৈ যায় কিন্তু জেনেৰেলি ইঞ্জিনিয়াৰিং হিচাপত এইটোত টাচ হ'ব নালাগে এইটোত টাচ হ'ব লাগে আচ্ছা মানে এইটো বহল দিব লাগে আচ্ছা ঠিক আছে এতিয়া আমি চকাখিনি চব চেঞ্জ কৰিম এইটো বহল কৰিম আচ্ছা নহ'লে আকৌ কাটিব